জুবিন গাৰ্গ ডাঙৰীয়াৰ 53 জন্মদিন উপলক্ষে আমি আজি ইয়াত শ্ৰদ্ধাঞ্জলি যিটো কাৰ্যসূচী এইটো আমি ইতিমধ্যে শেষ কৰিলোঁ। ইয়াৰ পিছত আমি চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ নেতৃত্বত গোটেই অসমত যিটো ৰক্তদান যিটো প্ৰগ্ৰাম সেইটো আমি অলৰেডি কৰিলোঁ। আৰু ইয়াৰ পিছত আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো ষ্টেচু আৰু পাৰ্ক সেইটোও আমি ফাউণ্ডেশ্যন লে কৰিলোঁ। ইয়াৰ পিছত লাষ্টত এতিয়া গছ ৰোৱা যিটো কাৰ্যসূচী সেইটো আমি শেষ কৰিলোঁ। মুঠতে আমাৰ 2টা বজাৰ পৰা আৰু আমাৰ প্ৰগ্ৰাম আছে। তো আজিৰ দিনটো যিটো কাৰ্যসূচী সেইটো খুব ভাল আমাৰ BTC চৰকাৰৰ উদ্যোগত যিটো হৈছে। তো ক'ব লগা সেইটোৱে যে আমি কেতিয়াও পাহৰি যাব নোৱাৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ। সেইকাৰণে আমি BTC বাকী ৰাইজে বিচৰা নিচিনা জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো প্ৰতিমূৰ্তি বা যিটো পাৰ্ক সেইটো আমি আজি উদ্বোধন কৰিলোঁ। অৰ্থাৎ এই পাৰ্কৰ নামত আমাৰ কমেও 20-25 কোটি বা 30 কোটি এনেকুৱা আমাৰ এক্সপেক্ট আছে। আমি কনচেপ্ট পেপাৰ বনাই আছোঁ। মুঠতে সেই যিখন পাৰ্ক হ'ব সেইটো খুব ভাল পাৰ্ক হ'ব। ইয়াৰ বাদে আপোনালোকে অকল জুবিন গাৰ্গ ডাঙৰীয়াৰ নহয়, ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ নামতে আমি ভাল এটা ষ্টেচু আৰু পাৰ্ক আমি বনাম। আৰু ইয়াৰ লগতে আপোনালোকে শুনিছে গোসাইগাঁৱত আমি শ্ৰীমন্ত শংকৰদেৱ ভৱন আমি ইতিমধ্যে মাটি বিচাৰি ওলাইছে। ইয়াতো আমাৰ ডাঙৰ এটা প্ৰজেক্ট হ'ব। ইয়াৰ বাদে আমি আজি ঘোষণা কৰিব বিচাৰিছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াই বিজনী আৰু তামোলপুৰত স্কুলৰ সময়ত পঢ়িছিল বুলি আমি শুনিছোঁ মানে কনফাৰ্ম। তো এইখন স্কুল বা হাইস্কুলত যিখিনি প্ৰয়োজনীয় ইনফ্ৰাষ্ট্ৰাকচাৰ বা খোৱা পানী বা যিকোনো সেইখন স্কুলত আমি BTC চৰকাৰৰ পৰা বনাই দিম বুলি আমি আজি ঘোষণা কৰিছোঁ। বিজনী আৰু তামোলপুৰত জুবিন গাৰ্গ ডাঙৰীয়াই শিক্ষাটো লৈছে বুলি আমি কনফাৰ্মেশ্যন পাইছোঁ। অৰ্থাৎ এই স্কুলত মুঠতে কোনো অভাৱ হ'ব নালাগে। খোৱা পানীৰ হওক বা বাউণ্ডাৰী ৱাল হওক বা স্কুল বিল্ডিং হওক বা বাথৰুম লেট্ৰিনৰ হওক সেইবিলাক গোটেই পৰিৱেশটো ভাল আমি বনাই দিম। মুঠতে বিজনী আৰু তামোলপুৰত যিখন স্কুলত জুবিন গাৰ্গ ডাঙৰীয়াই পঢ়ি পেলাই কৈছিল কথা সেইটোৱে।